জয় জয় কৃষ্ণ যার স্মরণ মঙ্গল অজাগ যুগাদিরু হরি নাম মহাফল অহেনয় পরমানন্দ মাধব অকুমরিও নরনিরণ তরে কচিত। এতিয়া মহাপুৰুষে আৰম্ভণিতে আমাক কৈছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাৰ গুণ নাম জয় গান গালে আমাৰ জীৱনলৈ মংগল নামি আহে। মনত ৰাখিব কথাটো, ভগৱন্তৰ নাম যাৰ মুখত থাকিব সদায় তেওঁৰ মংগল হৈ থাকিব। যাৰ মুখত ভগৱন্তৰ নামৰ অভাৱ হ'ব তাৰ অনেক অমংগলে তেওঁক আক্ৰান্ত কৰিব। জাগ যুগাদিৰো হৰি নাম মহাফল, পূৰ্ব যুগত যাগ যজ্ঞ কৰি যিটো ফল পাইছে। আমাৰ উদ্বোধনী ভাষণত কৈছে যে চাৰিটা যুগৰ ধৰ্মৰ নীতিবিলাক বেলেগ বেলেগ, পদ্ধতিবিলাক বেলেগ বেলেগ। সত্য যুগত চবেই ধ্যান কৰিছিল, ত্ৰেতা যুগত যজ্ঞ কৰিছিল, পূজা কলি মানে দাপৰ যুগত পূজা কৰিছিল। কিন্তু কলিত ভগৱন্তৰ নাম ললেই পূৰ্ব যুগৰ যাগ যজ্ঞ পূজা কৰা যিটো ফল আমাৰ নামেৰেই সমস্ত প্ৰদান কৰিব। গতিকে কলি যুগৰ মানুহে যাগ যজ্ঞ পূজা পাতল কৰাৰ অধিকাৰ নাই বুলি মহাপুৰুষে কৈ থৈ গৈছে। কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। আন ধৰ্মবিলাকত আমাৰ অধিকাৰ নাই বুলি কৈছে। কিয়? আন ধৰ্মবিলাক ভগৱন্তই ঋষিবিলাকৰ মুখে দেখুৱাইছিল। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। ভগৱন্তই আন ধৰ্মবিলাক ঋষিবিলাকৰ দ্বাৰা কোৱাইছিলে, আৰু যিটো ধৰ্ম আমি আচৰণ কৰিব লাগে মানিব লাগে সেইটো নিজ মুখে কৈছিল। সেইকাৰণে ঋষিবিলাকৰ মুখেদি কোৱা ধৰ্মবিলাক মতামতবিলাক বেলেগ বেলেগ, নানা ঋষিৰ নানা মত। আপোনালোকে জানে পৰীক্ষিত যেতিয়া অভিশপ্ত হৈ গংগাৰ পাৰত পৰিছিল, সমস্ত ৰাজ্যৰ দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি ঋষিযোগে প্ৰমুখ্য কৰি গণ্য মান্য ভকল তেওঁৰ সন্মুখত থিয় হৈছিল। কিয় বাৰু? আপোনালোকে সদায় মনত ৰাখিব, আপোনালোকৰ যাৰ গাঁৱত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সমাজৰ লোক, বিভিন্ন ধৰ্মাৱলম্বী লোক এই গাঁওখনত বসবাস কৰি থাকিব পাৰে। গতিকে দেহ দৃষ্টিতে আমাৰ আচৰণৰ দৃষ্টিতহে বৈষম্যতা আছে, আত্মাৰ দৃষ্টিত নাই। গতিকে আত্মাৰ দৃষ্টিত আমি এক ভগৱানৰে সন্তান। এই কথা জানি তিনিটা বিষয়ত আপোনালোকে সদায় অকণমান হলেও সহযোগিতা আগবঢ়াব। কোনকেইটা সময়ত? জন্ম, বিবাহ, মৃত্যু। মানৱ জীৱনৰ তিনিটা প্ৰধান অৱস্থা। এই তিনিটা অৱস্থাত যোনে এটা সহযোগিতা কৰে, এটা সমবেদনা জনায়, এটা মানে মুখৰ বাক্য কয়, সেইজন চিৰজীৱনৰ কাৰণে তেওঁ পুৰোহিত হিচাপে পৰিগণিত হয়। সেইকাৰণে আমাৰ বংশ পৰিয়াল নহব পাৰে, তেজৰ সম্বন্ধ নাথাকিব পাৰে, কিন্তু এই তিনিটা বিষয়ত আমি সহযোগিতা আগবঢ়াব লাগে। যাৰ কাৰণে সমস্ত লোকে গৈ পৰীক্ষিতৰ সন্মুখত থিয় হৈছিল, আৰু মৃত্যুৰ আগমুহূৰ্তত সকলোকে তেওঁ দেখা পোৱাৰ লগে লগে প্ৰেৰণা পাইছিল, আৰু কি হৈছিল? তেওঁ সাহস পাইছিল, আৰু প্ৰত্যেককে প্ৰশ্ন কৰিছিল। কোৱা দেৱ ঋষি, কোৱা ৰাজ ঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋষিজ, কোৱা গণ্য মান্যসকল, কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? তেতিয়া প্ৰত্যেকেই নিজৰ নিজৰ অভিমত কৈছিল। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। ঋষিবিলাকৰ মত একে নহয়, প্ৰত্যেকৰ বেলেগ বেলেগ। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি 7 দিন 7 ৰাতি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে ব্ৰহ্মজ্ঞান লাভ হৈ গ'ল। মই যিটো মৰিম বুলি ইমান সময় ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুৱেই নাই, জীৱৰ মৃত্যু
নাই। মৃত্যু কাৰ আছে? দেহৰে হে ধৰ্ম জনম মৰণ। জীৱৰ সংস্কাৰ আছে আৰু গতি আছে, গতিকে তেওঁ সাহস পাই গ'ল। গতিকে এতিয়া সেই নানা ঋষিৰ নানা মতৰ আচৰণ আমি এই কলি যুগৰ লোকে কৰিব নালাগিব। আমি কৃষ্ণৰ নিজ মুখে কৈ যোৱা ধৰ্মটো হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, এক শৰণ হৰিনাম ধৰ্ম। এক নাম ধৰ্ম তেওঁ আমাক দি থৈ গৈছে। কাৰণ বাকী ধৰ্মবিলাক ভগৱন্ত বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে তেওঁৰ লগত গুচি গৈছে বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলিৰ মানুহৰ কাৰণে কেৱল নামহে থৈ গৈছে। নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে দান, নামে পুণ্য, কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামে কে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে এই কথা স্বীকাৰ কৰিছে। চাৰি বেদৰ ৰামায়ণ, পুৰাণ, ভাৰত, হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰগ। চাৰি বেদ ৰামায়ণ, পুৰাণ, ভাৰতে কেৱল হৰি নামকে প্ৰাধান্য দিছে। আৰু এই কথাটো চাৰিখন বেদ আনি সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰমাণ কৰি থৈ গৈছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। যে ভগৱন্তৰ নাম নললে সংসাৰৰ পৰা কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। শ্ৰুতি স্মৃতিও সেই কথা স্বীকাৰ কৰিছে। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম শ্ৰীমিতম। শ্ৰুতি স্মৃতিও কৈছে ৰাম নামৰ বিনা আৰু এই তিনি তলৈকত গতি নাই। জপত সৰ্ব বেদাংশ সৰ্ব মন্ত্ৰাংশ পাৰ্বতী, তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। হে পাৰ্বতী, তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম ললে শতকোটি পুণ্যৰ অধিকাৰী হ'ব পাৰিবা। যিটো কথাৰ ওপৰত আনৰটো দূৰৰ কথা, ভগৱন্তৰ পৰম সংখ্যা অৰ্জুনেও প্ৰতিবাদ কৰিছিল। সব যদি নামতে হয়, তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি? প্ৰভু ভগৱন্তই কৈছে তাৰ সত্যতা সেই ঠাইতে লাগিব ক'ত? য'ত সূৰ্যৰ পোহৰ নাই ততহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ মোৰ সূৰ্য স্বৰূপ নাম য'ত নাই তাতহে তপ জপ যাগ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেকে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম নথকা জেগাত তপ জপ যাগ যজ্ঞ যি পাৰে যি কৰে কৰি থাকক, তাত মোৰ ক'ব লগা নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিতো যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেকে সংঘাৰক, নাম বিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই গঢ়াইলো তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। মই 10 বাৰ শপত খাই তোমাক সত্যৰ সন্ধান দিলো। তুমি যদি মোৰ কথাত বিশ্বাস নকৰা, তুমি নিজে নষ্ট হৈ যাবা, তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। গতিকে আপুনি সঁচা কথাটো কৈ যাব, মানিলে কৰিব, নামানিলে মৰিব। তাৰ কাৰণে আপুনি ঈশ্বৰৰ ওচৰত দোষী নহয়। কিন্তু আপোনাৰ চকুৰ আগতে কোনোবাই ভুল পথে গৈ আছে, আপোনাৰ কোনো সমাজৰ মানুহ নহয় বুলি, আপোনাৰ কোনো বংশ পৰিয়াল নহয় বুলি যদি আপুনি তাক সত্য কথাটো নোকোৱাকৈ গুচি যায়, তেতিয়াহ'লে তাৰ দুখৰ ভাগি আপুনি হ'ব লাগিব। তাকো সম্ভাষণ যিজনে কৰে, আজন্মৰ পুণ্য তেখনে কৰে। আপুনি বেয়া পথে গৈ থকা মানুহজন দেখা পায়ো আপুনি সঁচা পথৰ কথাটো নোকোৱাকে গুচি গ'ল, তাৰমানে আপুনি পৰোক্ষভাৱে তাক সমৰ্থন কৰি থৈ গ'ল। গতিকে তেনে কৰিলে আপুনি সেই পাপৰ অংশীদাৰ হ'ব লাগিব। সেইকাৰণে আমাৰ শাস্ত্ৰত গুৰুজনে কৈছে, সঁচা কথাটো তুমি কৈ যাবা, মানিলে কৰিব, নামানিলে মৰিব। তেতিয়া তুমি ঈশ্বৰৰ ওচৰত
নিৰ্দোষী হৈ থাকিবা। গতিকে এই কথাটো আমাক আজি ভাগৱতৰ মাজেদি বুজাইছে যে আপোনাৰ যাগ যজ্ঞ কৰি পূৰ্ব যুগত যিটো ফল পাইছিল কলিত নাম ললেই তাতকৈ অধিক ফল পায় বুলি কৈছে। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। কলিত এবাৰ ভগৱন্তৰ নাম ললে শতকোটি তীৰ্থ শতকোটি যজ্ঞ কৰা ফল ঠাউকতে লাভ কৰিব পাৰে। ইমান সহজ উপায় দিছে, ইমান সাৰ্বজনীন সনাতন নীতি মহাপুৰুষে দি থৈ গৈছে। আনবিলাক ধৰ্ম সাৰ্বজনীন নহয়, আনবিলাক ধৰ্মৰ নীতি নিয়ম বান্ধি থোৱা আছে। স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ এইবোৰ বান্ধি থোৱা আছে, কিন্তু হৰি নামৰ কাৰণে কোনো নিয়ম বান্ধি যোৱা নাই। ৰাতিপুৱা কৰিব ল'ব পাৰিব, দুপৰীয়া নোৱাৰে, দুপৰীয়া পাৰিব আবেলি নোৱাৰে, আবেলি পাৰিব গধূলি নোৱাৰে, ডেকা ল'ৰাই পাৰিব গাভৰু ছোৱালীয়ে নোৱাৰে, বুঢ়া মানুহে পাৰিব ল'ৰা মানুহে নোৱাৰে, মতা মানুহে পাৰিব মাইকী মানুহে নোৱাৰে, এনেকুৱা কোনো নিয়ম বান্ধি থোৱা। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। মনত ৰাখিব দেই, ভগৱন্তৰ নামত কোনো নিয়ম বান্ধি দিয়া নাই। আপুনি মাত্ৰ যিকোনো সময়তে ঈশ্বৰৰ নাম ললেই আপুনি তৰি যাব পাৰিব। সেইকাৰণে অজামিল উপাখ্যানত মহাপুৰুষ গুৰুজনাই এটা বাক্য লিখি থৈ গৈছে। কি বুলি? সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান। সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান। প্ৰয়াগ গংগাৰ জলত নিবাস কৰে 10 কল্পমান। অযুতেক যজ্ঞ কৰে মেৰু সম সুবৰ্ণক দেই দান। 100 ভাগ গোবিন্দ নামৰ ৰেণুকু নুহি সমান। আপুনি সূৰ্য গ্ৰহণত 1 কোটি ধেনু দান দিয়া, আপোনাৰ অযুত যজ্ঞ কৰা ফল ভগৱন্তৰ নামৰ 100 ভাগৰ 1 ভাগো হ'ব নোৱাৰে বুলি কৈছে। ভগৱন্তৰ নামৰ ইমান মহিমা, ইমান মহিমা। গতিকে আমাৰ ভগৱন্তৰ নামৰ লগত আন একোৱেই তুলনা নহয়। এই কথাটো আমাক আৰম্ভণিতে কৈছে, হেনয় পৰমানন্দ মাধৱক নিতে কুমৰিও নৰ নিৰন্তৰে কচিতে। সেইজন মংগলময় ভগৱন্তৰ নাম আমি সদায় চিন্তা কৰিব লাগে দেই, সদায় গাব লাগে, সদায় শুনিব লাগে। ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। এয়াই নামৰ মহিমা। গতিকে আপোনালোকে প্ৰত্যেকে ভগৱন্তৰ নাম গাবৰ কাৰণে, কবৰ কাৰণে, শুনিবৰ কাৰণে যত্ন কৰিব লাগিব দেই। এইটো আমাৰ মানৱ জীৱনৰ সাৰ্থক কৰ্ম। আজি আপোনালোক যিসকল আহিলে পৰম ভাগ্যৱান। জন্ম জন্মান্তৰৰ কাৰণে আপোনাৰ এই পুণ্যটো যোগ হৈ যাব, এইটো কোনোদিন বিয়োগ নহয়। মনত ৰাখিব, এই সময়কণ আমাৰ কাৰণে আজি অত্যন্ত অমূল্য, অত্যন্ত স্মৰণীয় এক সময়, যিটো সময়ত আমি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য সঞ্চয় কৰি লৈ যাব পাৰো। এইটো ধন আমাৰ লগত যাব, বাকী ঘটা ধন বিলাক আমি লগত নিব নোৱাৰো বুলি কৈছে। যত দেখা ধন শৰীৰ সৃজন মৰিলে লগে নাযায়। আপুনি ঘটা ধন ধান ঐশ্বৰ্য সম্পত্তি লগত নিব নোৱাৰিব, কিন্তু লগত নিব পৰা ধন কি? হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰলোকে পায়। আজিৰ যিটো পুণ্য ইহকালত আপোনালোকক সুখ আৰু ভোগত সহায় কৰিব, ভগৱন্তৰ ভক্তিৰ প্ৰতি অনুৰাগী কৰিব, আৰু মৃত্যুৰ সময়ত আপোনালোকৰ জীৱৰ সদ্গতিৰ ক্ষেত্ৰত ই সহায় কৰিব। গতিকে আমি দৈনন্দিন জীৱনৰ এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। আমি 24 ঘণ্টাৰ ভিতৰত ভগৱন্তই কৈছে তুমি এক ক্ষণ মোৰ কথাত গুৰুত্ব দিয়া। 24 ঘণ্টা তুমি কৰ্মব্যস্ত হৈ থকা, তাত মোৰ দুখ নাই, কিন্তু
এক ক্ষণো যদি তুমি দিব নোৱাৰা তেতিয়া তোমাৰ জীৱন বিফল হৈ যাব, জীৱন বিফল হৈ যাব। অৰ্জুনক কৈছে সাৰথিৰ কহো ভেদ লোৱা তাৰ কৰিছে আনে নজানয় মহামতি, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰে গতি ৰথ কোনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী ৰূপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো, সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনৰ ৰথখন যদি ভগৱন্তই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি কৈছে গীতাত? দেহ ৰথ। আমাৰ দেহটোক ৰথ বুলি কৈছে। দেহ ৰথ ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আজি আমাৰ যিজন আমাৰ হৃদয়ত থকা কাৰণে চকুৰে দেখিছো, কাণেৰে শুনিছো, মুখেৰে খাইছো, হাতেৰে কৰিছো, ভৰিৰে গৈছো, আমাৰ সমাজত আজি বহু লোকে বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে যে সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ থানলৈ যাবলৈ অকণো সময় নাই। গতিকে যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছো, সেইজনৰ কথা যদি শুনিবলৈ আপোনাৰ আগ্ৰহ নাই, আপোনাৰ ৰথখন কিন্তু ভালকে নচলিব দেই। আপোনাৰ ৰথখনত ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনাৰ শৰীৰত যদি কিবা বেমাৰে বাহ লৈছে, তাৰ কাৰণে আপোনাৰ মনটো দায়ী। ভাগৱতত গুৰুজনে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমাৰ সমাজত বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাজালবলগীয়া ঠাইলৈকে গৈছে, যাৰ কাৰণে দেহে তাৰ শাস্তি ভোগ কৰিছে। কিমান? 84 নৰক। মনত ৰাখিব দেই, আমাৰ মনে কৰা কৰ্মৰ ফল 84 নৰক ৰূপে দেহে ভোগ কৰিব লাগিব। কেতিয়া? জীৱন্ত অৱস্থা। কোনে ভোগ কৰিব? দেহে ভোগ কৰিব। এজন দাৰ্শনিক পণ্ডিতৰ সমীক্ষা আপোনালোকে প্ৰমাণটো কৰি চাবগৈ। আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হোৱা, নখ মৰা পৰা ধৰি চুলি সৰা, উপনি হোৱা, উফি হোৱালৈকে এই 84 আঙুল দেহতে আপুনি বিভিন্ন ৰোগৰ ভোগ কৰিব লাগিব। তাৰ কাৰণে দায়ী কোন? মন। গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহি মনক যদি সংযম কৰিব নোৱাৰো, আপুনি দেহ বিকাৰৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। মনত ৰাখিব কথাটো। উঠি অহা প্ৰজন্মক এই কথা আপোনালোকে কব। গতিকে ইয়াত কৈছে, কৃষ্ণ কথা অমৃতক পিও সাৱধানে, কৰিও যতন যাবে প্ৰাণ থাকে মানে। আমাৰ প্ৰাণ থকালৈকে আজিৰ দৰে অনুষ্ঠান কাণেৰে শুনিলেই আপুনি দৌৰি আহিব লাগে। নাই, য'ত আহিলে আপোনাৰ জীৱন সাৰ্থক হৈ যায়, য'ত আহিলে আপোনাৰ মন পৰিশোধন হৈ যায়। আপুনি যেতিয়ালৈকে সাধুৰ সংগত নাহিব, তেতিয়ালৈকে আপোনাৰ মনৰ শোধন নহব। সেইকাৰণে কপিলে মাকক কৈছে, মন শুদ্ধি আদি কৰি যতেক আছয়, সৎ সংগ সবাৰো মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। মা, তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰয় সাধু, আপুনি সদায় যদি সাধুৰ সংগত যদি নিজক সংযোগ কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? সেই সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰ দেৱে হুৱয় মুখত। চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আপুনি ইয়াতে খুলি ল'ব পাৰিব। কেনেকৈ? শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়,
ধৰ্ম অৰ্থ কাম মোক্ষ সবে ইয়াতে পায়, সব ইয়াতে আছে দেই, আপুনি মাত্ৰ বিচাৰি ল'ব লাগিব। অঘোৰ কলি যুগে মল মতি মন ঈশ্বৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন কৰ, শৰীৰত আছে কলিকৃত যত দুখ, গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ, এৰামি কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণৰ কিংকৰ শংকৰে এই কথা আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে কৈ থৈ গৈছে। কি বুলি কৈছে? প্ৰাণ থকালৈকে অতি সাৱধানেৰে কৃষ্ণ কথা যত্ন কৰি শুনিবা। ঘোৰ কলি যুগে মলমতি মনুষ্যৰ, কলি যুগৰ মানুহবিলাক মলমতি বুলি কৈছে। মলমতি, কলিৰ মলেৰে আমাৰ মনটো আচ্ছন্ন কৰি আছে, মায়াৰ মনেৰে আমাৰ মনটো আচ্ছন্ন কৰি আছে। আমাৰ মনৰ এপিঠিত কলি মল লাগি আছে আৰু আন পিঠিত মায়াৰ মল লাগি আছে। কলি মলৰ সংজ্ঞা দিছে শাস্ত্ৰত, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। কলি ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈছে আৰু ব্ৰহ্মাই সেইটো দেখা পাইছে। জন্ম হৈ তেওঁ কি কৈছে যে দেউতাকক দাবী কৰিছে, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ, দিও ৰাজ পদত যো পাওঁ উপদেশ। দেউতাকক কৈছে, দেউতা মোক জন্ম দিলেই নহব, মোক ভোগৰ সামগ্ৰীবিলাক সংগ্ৰহ কৰি দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাক কলি নাম দিলা। জন্ম হৈ যিটো সন্তানে ভোগৰ সামগ্ৰী বিচাৰিছে সেইটো সাধাৰণ সন্তান নহয়। চাৰিখন মুখেৰে ভাবি ব্ৰহ্মাই তেওঁৰ নাম দিলে কলি, আৰু সামগ্ৰী গোটাই দিলে কি? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে, তাৰ পৰা চাৰিটা পুত্ৰ জন্ম হল। আপোনালোকৰো হৈছে নেকি চাব দেই। কলিৰ পুত্ৰ কেইটাৰ নাম কি? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। কাম ক্ৰোধ লোভ মোহ কলিৰ পুতেক, গৰ্ব আৰু অহংকাৰ হৈছে বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ দেশ ঈৰ্ষা অসূয়াক চাৰিজন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। দম্ভ দেশ ঈৰ্ষা অসূয়া এইকেইটাক মানে সেনাপতি আগৰণুৱা পাতি দিলে। হিংসা পৈক্ষণ্য ঈৰ্ষা মদমৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক, এইখানিক লগৰীয়া পাতি দিলে। এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহিহে কাৰণ। এইকেইটা বেয়া গুণ যাৰ মনত থাকিব, সি লৰাই হওক ছোৱালীয়ে হওক, ডেকাই হওক বুঢ়াই হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, বাল্যই হওক বৃদ্ধই হওক, সি আজিৰ দৰে অনুষ্ঠানলৈ সহজে আহিব নোৱাৰে। আনটো পিঠিত মায়াৰ মল লগাই থৈছে। মায়াৰ পুত্ৰও 16টা বুলি দেখাইছে। দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ, এই 16 গোটা পুত্ৰ জানিবা মায়া। এই 16জন মায়াৰ পুত্ৰ ক'ত থাকে? মনৰ লগত থাকে এই 16জন, তৰিবে নোৱাৰে লোক এহিহে কাৰণ। এই 16টা মনৰ লগতে থাকে। এফালে কলিৰ মল, এফালে মায়া মলে যি দিনালৈকে আপোনাৰ মনটো আচ্ছন্ন কৰি থাকিব, সেই দিনালৈকে আপুনি নামঘৰলৈ আহিবলৈ সময় বিচাৰি নাপাব। ৰাতিপুৱা গাটো ধুই ধূপ এডাল লগাই ঈশ্বৰৰ সেৱা কৰিবলৈ সময় বিচাৰি নাপাব। সাধুৰ সংগলৈ আহিবলৈ সময় নোলাব। ঈশ্বৰৰ কথা শুনিবলৈ আপুনি অনুৰাগী হ'ব নোৱাৰে।
গতিকে এই মলৰ পৰা নিজক মুক্ত কৰাৰ একমাত্ৰ উপায় হৈছে সাধুৰ সংগ, শাস্ত্ৰৰ উপদেশ। আজিৰ দৰে পৰিৱেশ যদি আপোনালোকে সৃষ্টি কৰিব নোৱাৰে, তৃণমূল ঘৰখনত, তৃণমূল সমাজখনত, তৃণমূল পৰিৱেশত, নামঘৰত, আপুনি সমাজ কেতিয়াও সংস্কাৰমুখী কৰিব নোৱাৰিব। যিখন সমাজত শাস্ত্ৰ অধ্যয়নৰ পৰিৱেশ নাই, যিখন সমাজত নামঘৰত বহি ঈশ্বৰৰ নাম লোৱাৰ পৰিৱেশ নাই, সেইখন সমাজ কেতিয়াও মিলা প্ৰীতিয়ে থকা সমাজ হ'ব নোৱাৰিব। তাত বিশৃংখল থাকিব, কাৰণ কলিৰ মলে তাত ক্ৰিয়া কৰিব। সেইকাৰণে আমি কি কৰিব লাগিব যে এই কলি যুগৰ মানুহৰ মনটো সংস্কাৰমুখী কৰিবৰ কাৰণে আজিৰ দৰে পৰিৱেশ দিব লাগিব। শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি গুখ। যেনেকৈ কাপোৰৰ মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিব লাগিব, ঠিক তেনেকৈ মনৰ মলি, মায়াৰ মলি, কলিৰ মলিৰ পৰা নিজক মুক্ত কৰিবলৈ হৰিনাম ঘোষণা কৰিব লাগিব। এই কথা আমাক কৈ আছে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণ শংকৰে প্ৰণতি ভাৱে মানে প্ৰাৰ্থনা জনাই কৈছে, সেৱা জনাই কৈছে যে তোমালোকে এই আদৰ্শৰে জীৱন গঢ়ি তুলিবা। অদ্বিতীয় স্কন্ধৰ কথা শুনি চুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মনি সুকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। এতিয়া আমাক মহাপুৰুষে আহ্বান জনাইছে যে তোমালোকে দ্বিতীয় স্কন্ধৰ ভাগৱত অতি উৎসুকৰে, অতি আগ্ৰহেৰে, অতি অনুৰাগেৰে শুনিবা। নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। পৰীক্ষিতে কৈছিল মৃত্যুমুখী মানুহে কি কৰিব লাগিব, মোক সেই কথা তুমি উত্তৰ দিয়া। গতিকে সেই কথা শুনি তেওঁ কি কৈছে, শুকমুনিয়ে ক'লে, কি বুলি ক'লে, কৃষ্ণ পদ হৃদয়ক পংকজক হৃদয়ক ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। পৰীক্ষিতৰ প্ৰশ্ন শুনি তেওঁক সাধু বুলি প্ৰশংসা কৰিছে। কিয়? মানে কৃষ্ণৰ কথা কৈ সুকে ভাল পায়। গতিকে কৃষ্ণ কথা যেতিয়া শুনিবৰ কাৰণে অনুৰাগী হৈছে, তেতিয়া তেওঁ সাধু বুলি প্ৰশংসা কৰিছে। আপোনালোকেও ব্যক্তিগত জীৱনত কাৰ লগ পালে ভাল লাগে, কাৰ ঘৰলৈ গ'লে আপোনালোকৰ ভাল লাগে? আপোনাৰ মনে মনে মিলা মানুহ ঘৰ যদি পায়, আপোনাৰ মনে মনে মিলা বন্ধুজন বা মানুহগৰাকী যদি লগ পায়, আপোনাৰ ভাল লাগে। আমাৰ স্বাভাৱিকতে আপোনাৰ মদপী মানুহে মদপী মানুহৰ লগ পালে ভাল পায়, জুৱাৰী মানুহে জুৱাৰী মানুহৰ লগ পালে ভাল পায়, পৰচৰ্চা কৰা মানুহে পৰচৰ্চা কৰা মানুহ লগ পালে ভাল পায়, ভকতে ভকত লগ পালে ভাল পায়। গতিকে যাৰ যি গুণ আছে সেই গুণৰ অনুকূল পৰিৱেশ পালে মনত আনন্দ পায়। এতিয়া সুকৰ অনুকূল পৰিৱেশ পাই গৈছে, তেওঁ কৃষ্ণ কথা কৈ ভাল পায় আৰু পৰীক্ষিতে কৃষ্ণ কথা ক'বৰ কাৰণে তেওঁক আহ্বান জনাইছে। ধন্য নৰপতিমতী উত্তম তোমাৰ, পুছিলাহা যিটো কথা সংসাৰতে সাৰ। তুমি যিটো প্ৰশ্ন মোক কৰিলা, সংসাৰত সাৰ প্ৰশ্ন কৰিলা। মুখ্যৰ সাধন ইটো জগতৰে হিত, ই মুক্তি পথ দিব আৰু জগতৰ উপকাৰ সাধন কৰিব। লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত, যে তুমি যিটো মুক্তি বাঞ্ছা কৰাৰ পথ তুমি মুকলি কৰি ললা, এই বুলি তেওঁক প্ৰশংসা কৰিছে। অনাহি জ্ঞান যাৰ জাতি, ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়াচৰে। তাহাৰ চুৰ্তব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত। এতিয়া এই তলৰ পদ্ধতিটোৱে কৈছে, কি বুলি কৈছে, যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। আমাৰ সমাজত তাৰ সংখ্যা এতিয়া বাঢ়ি আছে দেই। মই এনেই মোৰ ব্যক্তিগত ভাৱৰ সমীক্ষা কৈছো
যে আমাৰ সমাজত এতিয়া শতকৰা 90 জনে এই নীতিত চলি আছে, এই নীতিত ধৰ্ম আচৰণ কৰি আছে। নাহি জ্ঞান, তেওঁৰ জ্ঞানৰ অভাৱ হৈ আছে। যাৰ জাতি ধৰ্ম কৰে, মাত্ৰ আমি মানুহ আৰু আমি কিছুমান ধৰ্ম আচৰণ কৰিব লাগে। এতিয়া সেইসকলে কি কৰে? নিতে বলি বিশ্ব পঞ্চযজ্ঞ আচৰে। প্ৰত্যেক দিনে তেওঁলোকে বলি বিশ্ব পঞ্চযজ্ঞ আচৰণ কৰি আছে। কিয়? আমাৰ বেদৰ দুটা মাৰ্গ, এটা সগুণ, এটা নিৰ্গুণ। মনত ৰাখিবা দেই, ভগৱানৰ সৃষ্টিৰ সদায় দুটা, এটা আন্ধাৰ, এটা পোহৰ, এটা দিন, এটা ৰাতি, এটা সুখ, এটা দুখ, এটা ধনী, এটা দুখীয়া, এটা আনন্দ, এটা বিষাদ, এটা ভক্তি, এটা মায়া। তত্ত্ববতুম আদিৰ পৰা অন্তলৈকে দুটাৰ মাজতেই ভগৱন্তই জীৱক লৈ বিনোদ বিলাস আনন্দ কৰি আছে। মনত ৰাখিব কথাটো। আমি ভাগৱতৰ মতে যদি নিজক শুদ্ধ কৰিব নোৱাৰো, আৰু শুদ্ধ কৰাৰ বিকল্প নাই। আপোনালোকে মনত ৰাখিব কথাটো। এই কথা উঠি অহা প্ৰজন্মক আপোনালোকে কব, ভাগৱতৰ দৰ্শন বিলাকৰ কথা কব। একে বেদে কহন্ত সগুণ নিৰ্গুণ, একেখন বেদতে সগুণ বাদু কৈছে, নিৰ্গুণ বাদু কৈছে। যিটো কথা আপুনি মই কোননো বাৰু? ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত, যি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান জগতৰ লোকলৈ বিলাই দি জীৱনটোতে অসুস্থ অৱস্থাত জীৱন অতিক্ৰম কৰিব লগা হৈছে। দিনেক পূৰ্বত পৰা সৰসুত ঋষি, বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী। উগুল থুগুল মন নাহি সুখ শান্তি, নকান্ত উপায় একো মনে গুণী গান্ধী। ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে কিয় তেওঁৰ মনলৈ অশান্তি নামি আহিল, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। অধু মুখে আছে বকি হুয়া নিশবদ, কেহি বেলা তৈতে আঁকি মিলিল নাৰদ। তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে। সেই সময়তে ভগৱন্তই ভক্তক উদ্ধাৰ কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদক পঠাই দিছে। নাৰদে তেওঁৰ ওচৰলৈ কেনেকৈ আহিছে? হাতে বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ, একদম বিনত নাৰায়ণ নাম লৈ একদম আনন্দ মূৰ্তি লৈ আহিলে। দেৱৰ্ষি নাৰদক দেখাৰ লগে লগে তেওঁ সচকিত হৈ কীৰ্তনাঞ্জলি কৰি আহ্বান কৰি আনি আচমনি কৰি আপোনাৰ কি কৰিলে? আপোনাৰ আচমনি কৰি হাত ভৰি ধুৱাই, মুখ ধুৱাই পেলাই পাদ্য অৰ্ঘ, মনত ৰাখিব দেই দুটা শব্দ, পাদ্য অৰ্ঘ লৈ আচমনি কৰি তেওঁ আসনত বহুৱাই উদ্দেশ্যৰ কথা সুধিলে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। বেদৰ মতে আমাৰ ভকতক ভৰি ধুবলৈ দিয়া পানীয়ে মুখ ধুবলৈ দিব নালাগে। আমি নজনাৰ কাৰণে একেটিং পানীয়ে ভকতৰ ভৰিও ধুৱাইছো, মুখো ধুৱাইছো। যদি পাৰে এইটো সলনি কৰিবলৈ চেষ্টা কৰিব। সংস্কাৰ, আমি কিছুমান কথা সংস্কাৰ কৰিব লাগিব। আমাৰ বেদে নিৰ্দেশনা দিছে যে ভৰি ধোৱা পানীয়ে আচলতে ভকতৰ মুখ ধুবলৈ দিব নালাগে। আমি নাজানি পেলাই একেটিং পানীতে ভৰিও ধুৱাইছো, মুখো ধুবলৈ দিছো। এইটো সলনি কৰিব পাৰিলে ভাল হয়। এইটো আমাৰ বেদে কৈ থৈ গৈছে, ভাগৱতে কৈ থৈ গৈছে। গতিকে আসনত বহুৱাই কলে, দেৱৰ্ষি নাৰদ আগমনৰ কাৰণ কোৱা। নাৰদে কলে, হেৰা বেদব্যাস, মই আগমনৰ কাৰণ কোৱাৰ আগতে তুমি কোৱা। তোমাৰ দৰে বিদগ্ধ পণ্ডিত, তোমাক ভগৱন্তই বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ পণ্ডিত কৰি তোমাক পঠাইছিল। এই যুগত তুমি ধ্যানত ভগৱন্তক সাক্ষাৎ কৰিব পৰা যোগ্যতা দি থৈ পঠিয়াইছিল। তৎসত্বেও ইমান গুণবিশিষ্ট এজন ব্যক্তি হৈ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতৰ লোকলৈ ভক্তি জ্ঞান ধৰ্ম জ্ঞান বিলাই দিয়াৰ পিছত তুমি কিয় এনেকৈ অসুস্থ অৱস্থাত জীৱন নিৰ্বাহ কৰিব লগা হৈছে? তোমাৰ মুখত হাঁহি নাই কিয়? তোমাৰ হৃদয়ত শান্তি নাই কিয়? এই কথা মোক আগতীয়াকৈ কোৱা।
দেৱৰ্ষি নাৰদৰ প্ৰশ্ন শুনি ব্যাসে কি বুলি ক'লে, হে দেৱৰ্ষি, মই ক'ত ভুল লাগি গ'ল মই নিজেই নাজানো। তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া, মোৰ ক'ত ভুল লাগি গ'ল। মনত ৰাখিব, ব্যাসে নাৰদক অৱতাৰী পুৰুষ বুলি মান্যতা দিছে, কিন্তু আপোনালোকে চাওকচোন 24 অৱতাৰৰ ব্যাসো জানো এজন অৱতাৰী পুৰুষ নহয়। নিজে অৱতাৰী হৈও আনক মান্যতা দিছে। কিয়? আপুনি গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত হল বুলি, জ্ঞানৱন্ত হল বুলি, বুদ্ধিমন্ত হল বুলি আপুনি নাভাবিব যে আপোনাতকৈ আৰু বুদ্ধি জনা মানুহ নাই। আপোনাতকৈ কম বয়স, কম শিক্ষিত মানুহো আপোনাতকৈ কোনো বিষয়ত বেছি বুদ্ধিমন্ত, বেছি জ্ঞানৱন্ত হ'ব পাৰে। আপুনি নজনা কথাটো সৰুৰ পৰাও শিকি ল'বলৈ কুণ্ঠাবোধ নকৰিব। ব্যাসৰ দৰে হ'ব লাগিব দেই, ব্যাসৰ দৰে। আমাৰ জ্ঞানৰ সীমা নাই, গতিকে আপুনি জীৱন মানে জোৰা জীৱনত আপুনি জ্ঞানৰ শেষ কৰিব নোৱাৰে, অসীম জ্ঞান। গতিকে আপুনি নজনা কথাও আনে জানিব পাৰে, তাৰ পৰা শিকি ল'বলৈ আমি কুণ্ঠাবোধ কৰিব নালাগে। গতিকে তেওঁ সেই মান্যতা দিয়াৰ লগে লগে ব্যাসক উদ্দেশ্যি নাৰদে কি বুলি ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সেই কৰিলা সবে জগতকে নাশ। তুমি জগতক বিপথে পৰিচালিত কৰিলা। তোমাক জগতৰ ভিতৰত এই যুগৰ তোমাক বিদগ্ধ পণ্ডিত কৰি সমাজখন সৎ পথে পৰিচালনা কৰিবৰ কাৰণে তোমাক এই প্ৰতিভা দি পঠিয়াইছিল, কিন্তু তুমি প্ৰয়োগ কৰিব নাজানিলা। নাজানি কি কৰিলা, মানুহক ভুল পথে পৰিচালিত কৰিলা। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দি পেলাই ধৰ্ম আচৰণ কৰিবলৈ দিলা। আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি ধৰ্ম জ্ঞান বিলাই দিলা সঁচা, কিন্তু বেদৰ যিটো তত্ত্ব সেইটো তুমি বুজিয়েই নাপালা। মনত ৰাখিব কথা, আমি যদি ভাগৱত 10 বাৰ লুটিয়াই থাকিলেও আমাৰ জীৱই উদ্ধাৰ নাপাবও পাৰে, যদিহে আমি এই ভাগৱতে কোৱা কথাখিনি যদি বাস্তৱত ব্যৱহাৰ কৰিব, প্ৰয়োগ কৰিব নাজানো। মনত ৰাখিব কথাটো। গতিকে ব্যাসে 4 বেদ 14 শাস্ত্ৰ পুৰাণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰিও তেওঁ তত্ত্ব নাজানিলে বুলি মানে দেৱৰ্ষি নাৰদে তেওঁক ক'লে। বেদৰ তত্ত্ব কি আছিল? যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণুমানী, হিংসা এৰি কৰা উপকাৰ। ভগৱন্তে কৈছে মই সকলোতে আছো দেই, কৰ্ম দুখে ওখ চাপৰ মধ্যম হৈ আছে, কৰ্ম দুখে ধনী দুখীয়া মধ্যবিত্ত হৈ আছে। সেইটো তোমালোকৰ লুকআউট নহয়, সেইটো তোমালোকৰ বিচাৰ্য নহয়, সেইটো মোৰ হাতত আছে তথ্য। তথ্য ভিত্তিতহে মই কাক ক'ত থব লাগে থৈ আছো। গতিকে ভাগৱত শুনি যদি আপুনি সেই ভুলৰ পৰা নিজক সংস্কাৰমুখী কৰিব পাৰে, তেতিয়া আপুনিও ভগৱন্তৰ ঠাইলৈকে গতি কৰিব পাৰিব। জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যদি ভাগৱতৰ কথা শুনি আমি যদি নিজক সংস্কাৰ কৰিব নোৱাৰো, তেতিয়াহ'লে আমি বাট চিনি নাপাই সংসাৰ চক্ৰতে পুনৰপি জনমম পুনৰপি মৰণম হ'ব। গতিকে ঘূৰি থাকিব লাগিব, আমি জেগালৈ যাব নোৱাৰিম। গতিকে ভাগৱত শুনি আমি শুদ্ধ পথটো বাছি ল'ব লাগিব। আমি কাৰো কথা শুনিব নালাগে। ভাগৱতে যি কথা কৈছে সেইটো বিশ্ববাসীৰ কাৰণে কৈছে, অসমবাসীক বা ভাৰতবাসী বা সংঘৰ অনাসংগ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে কোৱা নাই, বিশ্ব মানৱৰ কাৰণে কৈছে। এই সত্যটো আমি যেতিয়ালৈকে উপলব্ধি নকৰিম তেতিয়ালৈকে নহ'ব। যে তেওঁ ক'লে যে তুমি বেদৰ তত্ত্ব বুজি নাপালা, হিংসা ধৰ্মক তুমি প্ৰকৃতি কহিলা, তুমি আনসে ধৰ্ম নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। আন ধৰ্মৰ কথা ডাঠি ক'লা, কিন্তু কৃষ্ণৰ কথা তুমি নকলা। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংখচা। মানুহ স্বভাৱতে লম্পট, মানুহ স্বভাৱতে ভোগবাদী, বস্তুবাদী। মই উদাহৰণৰ কাৰণে কৈছো দেই। আজি যদি আপোনালোকে চিঠিখনৰ পিছত যদি বিশেষ দ্ৰষ্টব্যতা দি পেলাই ক'লেহেঁতেন আমাৰ ফাকুৱা মহোৎসৱৰ লগতে সংগতি ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, সেই ভাগৱতৰ সন্ধ্যাৰ ভাগৱত পাঠ ব্যাখ্যাত অনুষ্ঠিত মানে সহযোগিতা কৰা অঞ্চলৰ সকলো যুৱক যুৱতী বাপ আই সমস্তক আমাৰ মুখ্যমন্ত্ৰী পুঁজিৰ পৰা দিয়া 20 লাখ টকা আপোনাৰ সাহায্য ৰূপে সমবিতৰণ কৰা হ'ব।
আৰম্ভণিৰ পৰা শেষলৈকে থকা সকলকে এই অনুদানটো দিয়া হ'ব। এই বুলি যদি ঘোষণা কৰিলেহেঁতেন আজি ইয়াত আপোনালোকে আৰু দুগুণ মানুহ ইয়াত হৈ গ'লে। লগতে যদি কয় যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোন কোনো উপহাৰ হিচাপে দিয়া হয়, তেতিয়াহ'লেতো বাকীয়ে নাই। এয়া হৈছে আমাৰ মানুহৰ স্বভাৱ। সেই কথাটো কৈছে স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি লওঁগে কাটে হংস চাক। মানুহ স্বভাৱতে লম্পট। হাঁহ আৰু ছাগলী বলি দিলে যদি স্বৰ্গ সুখ পাই চব জপিয়াই পৰি গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায়। গতিকে তুমি যে ভগৱন্তই দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলা, তাৰ কাৰণে তোমাৰ পাপ সিজিলে আৰু যাৰ কাৰণে তুমি এই দুখত অভিভূত হ'ব লাগে। এতিয়া মনত ৰাখিব, ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি নিজৰ জ্ঞানটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱনটোতে অসুস্থত ভুগিব লগা হৈছে, তেতিয়াহ'লে আপোনালোকৰ যাৰ গাঁৱত বসবাস কৰি থকা গাঁওখনৰ ভিতৰত বিদগ্ধ পণ্ডিত, বিদগ্ধ জ্ঞানী, বিদগ্ধ বুদ্ধিমন্ত, সম্পদশালী লোকসকলে যদি সমাজৰ লোকসকলক যেনেধৰণে শুদ্ধ পথ দেখাব লাগে তেনে পথৰ পৰা যদি অন্য পথেদি যদি কোনোবাই আজি তাৰিখলৈকে নিয়াৰ প্ৰয়াস কৰি আছে, আপোনালোক জানো বাচি যাব পাৰিব? এই কথা মনত ৰাখিব লাগিব দেই। ন ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌটি শ্ৰতে অপি অবশ্যমেব ভুক্তৈবং কিত কৰ্ম শুভাশুভম। কামৰ দুটা ভাগ দিছে। আপোনাক গাঁওখনৰ ভিতৰত জ্ঞানী কৰি পঠিয়াইছে, বুদ্ধিমন্ত কৰি পঠিয়াইছে, ধনৱন্ত কৰি পঠিয়াইছে, সম্পদশালী কৰি পঠিয়াইছে। আপুনি সেই প্ৰতিভা যাতে ভগৱন্তৰ কামত ব্যৱহাৰ কৰিব পাৰে। ভগৱন্তৰ কাম মানে কনষ্ট্ৰাকটিভ, নট ডেষ্ট্ৰাকটিভ। আপুনি কেতিয়াও ভাঙোনমুখী কামত, সমাজ বিপথে যোৱা কৰ্ম আপোনাৰ কেতিয়াও জ্ঞান বুদ্ধি ধন ব্যয় নকৰিব। আপুনি সদায় গঠনমুখী কামত যদি ব্যয় কৰে, তেতিয়াহ'লে ভগৱন্তই কৈছে যদাপি স্বপ্ৰাপ্নোতি। মই দিয়া প্ৰতিভাটো যদি মোৰ কামত ব্যৱহাৰ কৰিব জানা, সদায় মোৰ পৰা প্ৰতিভা তুমি পাই থাকিবা। আৰু যদি নাজানা, নিজে কৰ্মবন্ধত বান্ধ খাবা। তাৰ কাৰণে তুমি মোক দুখিলে নহ'ব। মই ভাগৱতক গুৰু ৰূপে সকলো কথাৰ সন্ধান দি আহিছো। ভাগৱত শুনি তুমি জ্ঞান বুদ্ধি অৰ্থ প্ৰয়োগ কৰাৰ নীতি শিক্ষা লৈ ল'বা। কোনোবা যদি ৰাজনীতি কৰিব মন আছে, ভাগৱত আগতে শুনি লওক। কোনোবাই যদি জীৱনত অৰ্থনীতিৰ কথা ভাবে, ভাগৱত শুনি লওক। কোনোবাই যদি সমাজনীতি কৰিব বিচাৰে, ভাগৱত শুনি লওক। কোনোবাই যদি ধৰ্মনীতি কৰিব খোজে, ভাগৱত শুনি লওক। ভাগৱত নুশুনা, ভাগৱতৰ দৰ্শন নজনা কোনো ৰাজনীতিবিদে নিজৰ স্থিতি অব্যাহত ৰাখিব নোৱাৰে। এই কথা চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে, মনত ৰাখিব। আপুনি কিবা পুণ্যৰ ফলত এই জন্মত MLA মিনিষ্টাৰ হ'ব পাৰিব, কিন্তু যদি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে প্ৰয়োগ নাজানে, আপুনি পিছৰ বছৰ পিছৰ টাইমত আপুনি জয়ী হ'ব নোৱাৰিব। মনত ৰাখিব, আপুনি কোনো কালেই নোৱাৰিব। গতিকে আপুনি নিজৰ স্থিতি অব্যাহত ৰাখিবলৈ হ'লে ভাগৱত দৰ্শন জানিব লাগিব। ভাগৱতৰ দৰ্শন বিনা আমাৰ জীৱন সাৰ্থক নহয়। আপুনি হ'ব পাৰে বিদ্যাৱন্ত, কিন্তু যদি তাক ধৰ্ম আধ্যাত্মিক জ্ঞানটো যদি সংযোগ কৰিব নোৱাৰে, তেতিয়া সত্য শিৱ সুন্দৰ পূজা কৰিব নোৱাৰিব। যাৰ কাৰণে ৰুচুৱে কৈছে ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰৰ আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান, আধ্যাত্মিক জ্ঞান সংযোগ কৰিবই লাগে। আধ্যাত্মিক আৰু ধৰ্ম জ্ঞান বিনা কোনো মানুহ প্ৰকৃত মানৱ সম্পদ হিচাপে নিজক পৰিচয় দিব নোৱাৰে। আমাৰ প্ৰাচাৰ্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰ পূৰ্ণাংগ ছাত্ৰ হিচাপে, এজন মানৱ সম্পদ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান, আধ্যাত্মিক জ্ঞান সংযোগ কৰিবই লাগিব। আপোনালোকে এই নীতিটো যদি অব্যাহত ৰাখিব পাৰে, দীঘলীয়া কাৰ্যসূচীৰে যদি উদ্যোক্তাসকলে এই কৰ্ম আঁচনিটো আগুৱাই নিব পাৰে, আপোনালোকৰ এই যাৰ গাঁৱত বৃদ্ধ বয়সত পিতৃ মাতৃক
বৃদ্ধাশ্ৰমলৈ পঠোৱা সন্তান ইয়ালৈ আহিব মনত ৰাখিব, ইয়ালৈ আহিব নোৱাৰে। কাৰণ আজি বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ডিগ্ৰী দি পেলাই ডক্টৰেট, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা কৰি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাইছে, কিন্তু শেষ ফলটো কি হৈছে? আনৰটো দূৰৰ কথা, জন্মদাতা পিতৃ মাতৃকো তেওঁলোকে বৃদ্ধাশ্ৰমলৈ পঠাবলৈ কুণ্ঠাবোধ কৰা নাই। যাৰ কাৰণে বিশ্ব বিজেতা নেপোলিয়নক ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিল, নেপোলিয়ন, পৃথিৱীত তোমাৰ আটাইতকৈ আদৰণীয় কোন? তেতিয়া তেওঁ কৈছিল যে, নেপোলিয়নে কৈছে যে পিতৃ মাতৃতকৈ মোৰ জগতত আৰু দ্বিতীয়জন মান্যবৰ হ'ব নোৱাৰে। পিতৃ মাতৃ মোৰ সকলোতকৈ মান্যবৰ। গতিকে আমাৰ আজি এই দৰ্শন নজনাৰ কাৰণে আমাৰ পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ পঠাবলৈ বহু সন্তানে কুণ্ঠাবোধ কৰা নাই। I will give higher respect to my parents who have able to see me in this beautiful world. পৃথিৱীত মোৰ সকলোতকৈ আদৰণীয় হ'ল জন্মদাতা পিতৃ মাতৃ। গতিকে আজি এই কথা আমাৰ উপলব্ধিৰ অভাৱত আজি আপোনালোকে দেখিব পাইছে বহুত মানে বিদ্যাৱন্ত, বহুত উচ্চ পদস্থ চাকৰি কৰা পিতৃ মাতৃ বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব লগা হৈছে। যিটো মহাপুৰুষ শংকৰদেৱে দশম স্কন্ধ ভাগৱতত কৃষ্ণৰ শ্ৰীমুখে ব্যক্ত কৰিছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাকে বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। তেনেস্থলত যদি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংস তাকে খুৱায় জমৰ কিং কৰে কাটি। গতিকে জমৰ কিং কৰে তেওঁৰ মাংস কাটি তেওঁকে খুৱাব। অকল সিমানতে নেৰে, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিঃশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা পুত্ৰ কন্যা যদিও উশাহ নিশালৈ জীয়াই আছে, তেওঁলোক জীয়াতেই মৰা। আমি যাতে জীয়াতে মৰা সন্তান হ'ব নালাগে, তাৰ কাৰণে ভাগৱত শুনিব লাগিব। ভাগৱত শুনিব লাগিব। ভাগৱত নুশুনাকৈ বিয়া পতা কোনো দম্পতীয়ে মনৰ কামনা পূৰণ কৰিব নোৱাৰে। মনত ৰাখিব দেই। আজি ডেকা গাভৰু হৈ আছে, ডেকা গাভৰুসকল আজি ভাগৱত শুনিবলৈ বেছিকৈ আহিব লাগে। কিয়? আজি তেওঁলোক ডেকা গাভৰু আছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব, এইটো প্ৰকৃতিৰ নিয়ম বুলি কৈছে। কিন্তু বিয়া কিয় পাতিব লাগে তাক আমি আগতীয়াকৈ জানিব লাগে। কি অৰ্থে বিবাহম, আমি বিয়া কিয় পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত স্বৰো যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। বিয়া কিয় পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ জৰিয়তে আমাৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহ। পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া। কি অৰ্থে পুত্ৰম, কি কাৰণে পুত্ৰ লাগে? পুণ্যাম নৰকে তাৰতে তিহি পুত্ৰঃ। পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া পুণ্যাম নৰক পিতৃ মাতৃ জীৱনলৈ কেতিয়া আহিব? আমাৰ দাৰ্শনিক পণ্ডিতৰ অভিমত, আমাৰ ভাগৱতৰ অভিমত মতে আপোনাৰ 60 বছৰৰ পিছত পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এটাৰ পিছত এটাকৈ পুণ্যাম নৰক নামি আহিব। কেনেকৈ? কালৰ অতৰ্কিত গতিত আজি কিচকিচিয়া চুলি কেইডাল 60 বছৰৰ পিছত ক্ৰমান্বয়ে মৰাপাতৰ দৰে বগা হৈ আহিব। বহু দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলে শুনা কাণখনে ওচৰত চিঞৰি থাকিলেও নুশুনা হ'ব। কমনীয় দেহা খুতুৰা খুতুৰ পৰিব। টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হৈ খুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খোৱা, দেহৰ আগত জীয়াৰী বোৱাৰী এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব। সেই দিনত আপুনি জন্ম দিয়া পুত্ৰ কন্যাই আপোনাক কি কৰিব লাগিব? সেৱা শুশ্ৰূষা মৰম চেনেহ কৰিব লাগিব। গতিকে আপুনি সেইকাৰণে পুত্ৰ জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰ হেৰি কৰিব? পুত্ৰে উতৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই এই কাৰ্যসূচী কৰিব বুলি শাস্ত্ৰত কৈছে, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত।
যদি আপুনি অবৈষ্ণৱ পুত্ৰ জন্ম দিছে আপোনাৰ পূৰ্বৰ সুখ দুখৰ পৰা আপোনাক দুখ বেদনা পূৰ্বৰ সুখৰ পৰা আপোনাক দুখ বেদনালৈ ঠেলি পঠিয়াব এয়াই হৈছে শাস্ত্ৰৰ অভিমত তেতিয়াহ'লে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিবৰ কাৰণে আমি দম্পতিয়ে কি কৰিব লাগিব আমাৰ ভাগৱতে সিদ্ধান্ত দিছে বিশিষ্ট পুণ্যকে পায় বৈষ্ণৱ পুত্ৰ এতেকে ভজিব লাগে কৃষ্ণক মাত্ৰ কোনোবা দম্পতিয়ে যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব বাঞ্ছা কৰে শয়নে সপোনে স্থানে গুপ্য স্থানে এক দেৱ এক কেউ একবিনে নাই কেউ এক ভগৱন্তক আমি ভক্তি কৰিব লাগিব কৃষ্ণ তুষ্ট ভলে জন পুত্ৰ উপজয় কৃষ্ণকী পৰম পুত্ৰ মিত্ৰ ভাতৃচয় নাই গতিকে আমাৰ মানে কৃষ্ণ যেতিয়া সন্তুষ্ট হ'ব ভক্তি তেতিয়া আমাৰ ঘৰলৈ কি পঠিয়াই দিব আপোনাৰ সৎপুত্ৰ পঠাই দিব তাৰ কাৰণে কিন্তু মনত ৰাখিব পুৰুষ প্ৰকৃতি হবা একমতি দেহে সিজিব হৰিত ভগতি কোনোবা দম্পতিয়ে যদি বাঞ্ছিত পুত্ৰ পাবৰ কাৰণে বৈষ্ণৱ পুত্ৰ পাবৰ কাৰণে যদি কোনোবাই আগতীয়াকে বাঞ্ছা কৰিছে স্বামী স্ত্ৰী দুয়োজনে ভাগৱত শুনি ল'ব লাগিব এজনে ভাগৱত শুনিছে এজনে শুনা নাই সেই দম্পতিত কেতিয়াও বাঞ্ছিত ফলৰ অধিকাৰী হ'ব নোৱাৰিব তাৰ উদাহৰণ কাশ্যপ ঋষিয়ে দেখা দিছে কাশ্যপ ঋষি একেজনে ভাৰ্যা দুজনী দিতি আৰু অদিতি অদিতিৰ সন্তান বিলাক আপোনাৰ দেৱতা আৰু দিতিৰ সন্তান বিলাক অসুৰ গণ্ডগোল ক'ত লাগিল স্বভাৱত মনত ৰাখিব স্বভাৱত স্বামী ভক্তিবান যদি আইগৰাকী ভক্তিহীন হয় আইগৰাকী ভক্তিবান যদি স্বামী ভক্তিহীন হয় তেতিয়া হলেও আপোনালোকে বাঞ্ছিত পুত্ৰৰ পিতৃ মাতৃ হ'ব নোৱাৰিব গতিকে দুয়োজনে ভাগৱত শুনি বুজা পৰা হৈ সময় ব্যৱহাৰ কৰিব লাগিব যে 8 পহৰৰ ভিতৰত কোনটো পহৰত আমি সৃষ্টিৰ কামত যাব লাগিব এই কথা আমাক দেখুৱাই থোৱা আছে দাৰ্শনিক পণ্ডিতে দেখাই দিছে সেই কথা আমি জানিব লাগিব গতিকে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ দিনত গুচি গ'ল দিনত কোনেও সৃষ্টি কথা নাভাবি সৃষ্টি কাৰ্যটো আমি কেতিয়া ভাবিম সূৰ্য অস্তৰ পৰা সূৰ্য উদয় হোৱালৈকে এই 4 পহৰৰ 2টা পহৰ আপোনালোকে বাদ দি ল'ব লাগিব তৃতীয় আৰু চতুৰ্থ পহৰত সৃষ্টি কাৰ্যত যি দম্পতি আগবাঢ়িব সেই সন্তান মেধাৱী হ'ব পণ্ডিত হ'ব নিৰোগী হ'ব সৰ্বগুণাকৰ হ'ব এয়া দাৰ্শনিক পণ্ডিতৰ অভিমত এয়া বেদৰ অভিমত এই কথাবিলাক আমাৰ উঠি অহা প্ৰজন্মই আগতীয়াকৈ জানি ল'ব লাগিব ভাগৱত নুশুনা কোনো দম্পতিয়ে সৎ সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰে কাৰণ তেওঁলোকে নিয়মেই নাজানে নিয়ম নজনাকে কৰ্ম কৰি কেতিয়াও বাঞ্ছিত ফলৰ অধিকাৰী হ'ব নোৱাৰে